হাই গাইজ মই অৰ্ষাদ এণ্ড গুড মৰ্ণিং ৰাইজসকল। চ' ফজৰ নামাজ পঢ়ি মই অলপ আহিলো ৰাতিপুৱা ফ্ৰেছ বতাহ ল'বলৈ চাহ বাগিচাৰ ফালে। আৰু ৰাতিপুৱা সোনকালে উঠি ন গাইজ এনেকা ফ্ৰেছ বতাহ ল'লে দিনটোলৈ মাইণ্ডটো ফ্ৰেছ হৈ থাকে। মোৰ দেই ৰাইজ, আপোনালোকৰ হয়নে বাৰু মই নাজানো দেই। আৰু ৰাইজসকল, ৰাস্তা বোলে 5 বছৰ মূৰত ৰিপেয়াৰ কৰে, আমাৰতো কিন্তু 10 বছৰে হ'বলৈ হ'ল গাইজ। চ' মই ঘৰ আহি অলপ কৰিলো এক্সাৰচাইজ, দেহাটো ফ্ৰী লাগিলে। আৰু কালি যে কৈছিলো ৰাইজ চোতালখন লেতেৰা হৈ আছে, দেখোন আজিও লেতেৰা হৈছে ৰাইজ। কিন্তু কালি বৰষুণ জাকে চোতালখন ধুই পেলালে নহয় গাইজ। আৰু সেই কাৰণে নতুন ঝাৰু এটা কিনি আনি গাইজ চোতালখন সাৰিবলৈ ধৰিলো। সাৰি থাকোতে কঁকালত ইমান বেয়াকে ধৰিলে নহয়, থিয় হবলৈ পোৱা নাছিলো ৰাইজ। যেনে তেনে আৰু থিয় হলো দে। দীঘল মানুহ নহয় ৰাইজ, বেছি দেৰি কঁকাল বেকা কৰি থাকিবতো নোৱাৰি। আৰু ৰাইজসকল, দাদাও আজি সাৰ পালে। দাদাই আকৌ সাৰ পাই ব্ৰাছ কৰি কুলি কৰিলে, কিন্তু পানীখিনি মোৰ গাতহে পেলালে গাইজ। আৰু কাম বন খিনি কৰি গাইজ ময়ো হাত মুখ খিনি ধুলো। কাম বন কৰি আৰু ভোক লাগিছে গাইজ। আৰু আজি ৰাতিপুৱা আছে বিলাহী আলু আৰু ৰুটি, লগতে আছে মাছ 2 পিচ। এপিচ খালো আৰু এপিচ আছে। খানাবোৰ খাই আৰু অলপ দেৰি ৰেষ্ট কৰিলো ৰাইজ, মানে মোবাইল টিপিলো আৰু গাইজ 1.5 ঘণ্টামান। মোবাইল চাই আমনি লাগিলে আৰু মই খালো লালমোহন নিচিনা এটা মিঠাই, যাৰ ভিতৰত আছে ক্ৰীম, কিন্তু কি বুলি কয় এইটোক মই নাজানো। আৰু গাইজ কালি মানে মোৰ এটা চেনেলত 5K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। মানে মোৰ দুটা চেনেল আছে, এটা আছে অৰ্ষাদ ব্লগ 06, এটা আছে এগ্ৰিকালচাৰ প্লেন 1.m। আৰু ৰাইজ ইয়াতে সামৰিছো আজি।